গুড মৰ্নিং গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ নিশ্চয় ভালেই। মোৰো পিছে ভালে। আজি হৈছে 5 জুন, বিশ্ব পৰিৱেশ দিৱস। সেইবুলি মই এটা কঁঠাল গছ ৰোপণ কৰিছোঁ, এইটো চাইছেই। আৰু মোৰ ষ্টুডেণ্ট এটাই ভিডিঅ'টো শ্বুট কৰি দিছে, এইটো চাইছেই। মই এটা ফটো ক্লিক কৰিবলৈ ক'লোঁ আৰু মোৰ ষ্টুডেণ্টকো এটা ফটো ক্লিক কৰি দিলোঁ। মোক কৰি দিছে আৰু তাক কৰি নিদিলে হ'ব জানো? সেইবুলি কৰি দিলোঁ, এটা ফটো মাৰি দিলোঁ। আৰু এইটো আমাৰ কলেজৰ হয়, ল কলেজৰ। এইটো আমাৰ ডাইৰেক্টৰ ছাৰ আৰু জেনেৰেল ছেক্ৰেটাৰীয়ে সেইটো গছ ৰোপণ কৰিলে। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। এইটো ইভিনিং টাইমৰ চাহ হয়। এতিয়া আহিছে ভাগিন ছোৱালী দুজনী, এতিয়া সিহঁতক চাহ অলপ বনাই দিওঁ বুলি ভাবিছোঁ। এইটো এতিয়া চাহ বহাই দিলোঁ, হৈও গ'ল। আৰু হোৱাৰ পিছত এইটো বাঢ়ি লৈছোঁ। তাৰপিছত আম্মাও আহিলে, আম্মাকো দিলোঁ। এতিয়া ইয়ালৈ গৈছোঁ খকুৱা দুজনীৰ কাৰণে চাহ। তাৰপিছত এইটো বিস্কুট হয়, বেছি একো নাছিলে সেইকাৰণে বিস্কুটখিনি দিয়ে দিলোঁ। এইটো খকুৱা দুজনী খাব এতিয়া, তাক জল্দি জল্দি লৈ আছে। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল ৰাতি। তাৰপিছত খাই বৈ শুই গ'লোঁ। আৰু পিছদিনাখনৰ মৰ্ণিং, এইটো 6 তাৰিখৰ ভিডিঅ' হয়, এইটো চাইছে। মই এতিয়া ঘৰখিনি অলপ চিজিল কৰি ল'ম, গোটেই খেলি মেলি হৈছে। এইটো মিষ্টাৰ মোক কলম এটাও আনি দিছিলে পৰীক্ষা বুলি। আৰু এইফালে মই আম কাটি খাইছিলোঁ, প্লেটটো নিয়াই নাই, এইটো এতিয়া ল'ম। আৰু এতিয়া মই চিজিল কৰি লওঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। এইটো চাইছে। এতিয়া চব মুচি ল'ম ভালকৈ। সদায় সদায় মোচাই হয়, তথাপিও ক'ৰ পৰা জানো এইবিলাক ধূলি বালি আহে, আল্লাই জানে। এতিয়া গোটেইখিনি চাফা কৰি লৈ আছোঁ, ধূলি বালিখিনি মুচি লৈ আছোঁ। আৰু এইটো চব চিজিল কৰি আছোঁ। সৰু বাচ্ছা নাই হ'লেও ঘৰখন একেবাৰে বালি বালি হৈ থাকে, ধূলি বালি হৈ থাকে। আৰু টিউশ্যনো পঢ়াওঁ ন, সিহঁতৰো ধূলি বালি লৈ আহে সিহঁত। আৰু সেইটো কথা নহয়, দৰ্জা বন্ধ থাকিলেও ধূলি বালি থাকেই ঘৰত। এতিয়া চব চিজিল কৰি ল'লোঁ, এইটো চাইছেই। ওপৰটো চিজিল কৰা হ'ল। এতিয়া বিচনা পাতি ঠিক কৰি ল'ম। তো এয়া ঠিক কৰি আছোঁ। আৰু ঘৰৰ কামনো কাৰ নাথাকে, সদায় একেখিনি কামকে কৰিব লাগে, আমাৰ মাইকী মানুহৰ কাম যিবোৰ। এইটো এতিয়া মই কাপোৰখিনিও ধুই লৈছিলোঁ, ঘৰ চিজিল কৰি লৈ কাপোৰখিনি ধুই ল'লোঁ। ধোৱাৰ পিছত এতিয়া দুপৰীয়াৰ আহাৰ বনাবলৈ আহি গ'লোঁ। এইটো চাইছেই, মৰিচা আমাৰ খেতিৰ হয়। এইটো এতিয়া বাছি ল'ম, কাটি বাছি লৈ মাছ দি বনাম বুলি ভাবিছোঁ। তাৰপিছত এই আহি গ'লোঁ বনাবলৈ। অলপ তেলো পৰি গ'ল, কিবা নাজানো কি হৈছে হাতত, তেল অলপ পৰি গ'ল। আৰু এতিয়া মই কেৰাহীত দি ল'লোঁ তেল অলপ। তাৰপিছত দি দিছোঁ পিঁয়াজ, এইখিনি ভালকৈ ভাজি থাকিম। এইটো অলপ লৰাই লৈছোঁ। আৰু যিমান পাৰে আপোনালোকে বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি থাকিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আৰু নতুন নতুন ভিডিঅ' চাবলৈ পাৰিব। আপোনালোকৰ সকলোৰে ওচৰত ন'টিফিকেশ্যনটো যাব, যেতিয়া ভিডিঅ'টো চাব পাৰিব। আৰু যদি ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। এইটো চাইছে। পাছত মই অলপ দি দিলোঁ নহৰু পেষ্ট। তাৰপিছত এইফালে নিমখো অলপ দি দিলোঁ। নিমখ দি, সোৱাদ অনুসৰি নিমখ দি এতিয়া লৰাই লৈছোঁ অলপ। লৰাই লৈ গুড়ি মছলা যি যি লাগে দি দিম। অলপ ৰং গুড়ি দিলোঁ। এইটো চবেই যি টি কয় আৰু, ৰং গুড়ি, হালধি গুড়ি ক'লেই হ'ল, এটা ৰং হ'লেই হ'ল চব্জিত। তাৰপিছত এইফালে দি দিছিলোঁ জিৰা গুড়ি, এইফালে জলকীয়া গুড়ি দি অলপ পানী দি দিলোঁ, যাতে মছলাটো জ্বলি নাযায়। এতিয়া ভালকৈ লৰাই লৈ আছোঁ, চাইছেই। আৰু এনেকুৱা কেমেৰাটো লৈ থাকে কাৰণ মই এক হাতেৰে ধৰি আৰু এক হাতেৰে বনাব লাগে। চ' ধৰি দিয়া মানুহো নাই, অকলেই। আৰু মিষ্টাৰটো ডিউটিতে থাকে, আৰু কি ক'ম। তাৰপিছত এইটো মই এতিয়া বিলাহী দি দিলোঁ। বিলাহীটো আগতে দি দিছোঁ যাতে জল্দি জল্দি গলি যায়। আমাৰ গছৰে হয়। আৰু এইটো মাগুৰ মাছ, চাইছেই। মাগুৰ মাছ দি বনাম, সুদা বনাম বুলি ভাবিছিলোঁ। পিছত আকৌ মৰিচাখিনি চাই লাগিছে মৰিচা দিয়ে বনাওঁ, সেইবুলি মৰিচা উঠাই ল'লোঁ। উঠাই লৈ এইফালে কাটি বাছি লৈ বনাবলৈ ৰেডি কৰি ল'লোঁ। এইটো চাইছেই। এতিয়া ভালকৈ মজাই লৈ এতিয়া মই দি দিলোঁ পানী। চাইছে কিমানখিনি তেল পৰি গৈছে।
আৰু দুদিনৰ ভিডিঅ'টো একেলগে কৰি দিছোঁ কাৰণ ভিডিঅ' বনোৱা হোৱা নাছিলে ইমান। আৰু এইটো মোৰ এটা পাৰ্চেল আহিলে। পাৰ্চেল মানে অৰ্ডাৰ দি মই পাহৰিয়ে থাকিলোঁ কি দিছিলোঁ। পাছত মানুহজনে ফোন মাৰি সুধিছে কিবা পাৰ্চেল আছিলে। পাছত মই সুধিলোঁ দামটো কওক আৰু হেৰি কি বস্তু আছিলে অলপ কৈ দিয়ক। তাৰপিছত এইটো ক'লে আৰু লাগে যদি ফোন মাৰিবলৈ ক'লে আৰু নালাগে যদি OTP দিব কৈছিলে। পাছত মই ক'লোঁ যে নহয় লাগিব কাৰণ আমাৰ ডাইনিং কভাৰটো অলপ বেয়া হৈ গ'ল, সেইটো আঁতৰাই দি এতিয়া এইটো লৈছোঁ। আগতো এটা লৈছিলোঁ, ছেইম ল'লোঁ। এইটোৱে মোৰ ভাল লাগিছে কালাৰৰ সৈতে। এইটো চাব, মই এতিয়া আপোনালোকক খুলি দেখুৱাই আছোঁ চাইছেই। প্ৰাইচটো আছিলে 302 টকা। খুলি আছোঁ। এতিয়া সৰু ল'ৰা এটাক মোবাইলটো ধৰিব দিছিলোঁ, সেইকাৰণে এনেকুৱা হৈছে। এইটো চাইছেই, খুলি ল'লোঁ। এই চাওক কিমান ধুনীয়া আহিছে। চাওক ইমান ছফ্ট আৰু ধুনীয়া আহিছে, ভাল দেখিবলৈ ভাল লাগিছে। আৰু মই লগাই দেখুৱাম আপোনালোকক। কিবা পাৰ্চেল আহিলে এইটো খুলি জল্দি নাচালে মানে ভালেই নালাগে, সেইকাৰণে জল্দি খুলি ল'লোঁ। খুলি ইয়া মই পাৰি আছোঁ। আমাৰ পাকঘৰটো সৰু ঠেক কাৰণে হেৰি ড্ৰয়িং ৰুমতে আমি ডাইনিংটো দি থৈছোঁ। এইটো চাইছেই, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু বহুতে ভাল লাগিছে মোৰ। সেইটো ভালকৈ পাৰি ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইটো চাইছেই, টিভি আকৌ ড্ৰয়িং ৰুম চব মানে এটাতে হৈ গ'ল। এই চাওক কিমান ধুনীয়া। মোবাইলত কালাৰটো জ্বলা আহিলেও মানে বহুত ধুনীয়া আহিছে, এনেকুৱা ৰিয়েল। সেইকাৰণে অলপ ভালকৈ দেখুৱাই দিলোঁ। আৰু এইফালে চাওক ছাইডত ইমান ধুনীয়া ডিজাইন, মোৰ ভাল লাগিছে। আৰু যদি লাগে আপোনালোকে ল'ব পাৰে এনেকুৱা। এইটো ভালকৈ দেখুৱাই দিলোঁ আপোনালোকক। আশা কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। আৰু এতিয়া সম্পূৰ্ণ লুকটো আপোনালোকক দেখুৱাই দিছোঁ অলপকৈ। আৰু সেইখিনি মই নিজে কৰা DIY। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালেই থাকক, সুস্থ থাকক। বাই বাই।